কৰোনাৰ মহাসংকটৰ মাজতে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস দেশৰ প্ৰতিটো প্ৰান্ততে উদযাপন কৰা হৈছে স্বাধীনতা দিৱস কিন্তু কৰোনাৰ ভয়াৱহতাৰ বাবে এইবাৰ স্বাধীনতা দিৱসত নাই কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান তাৰ মাজতে হুজাই জিলাৰ যোগীজান কোভিড কেয়াৰ চেণ্টাৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য যোগীজানৰ কোভিড হস্পিটালত কৰোনা ৰোগী আৰু চিকিৎসকক একেলগে পালন কৰিলে স্বাধীনতা দিৱস ৰাষ্ট্ৰীয় সংগীত গাই হাতত জাতীয় পতাকা লৈ কোভিড কেয়াৰৰ ভিতৰতে চিকিৎসকে পিপি কিট পৰিধান কৰি ৰোগীসকলৰ সৈতে পালন কৰিলে স্বাধীনতা দিৱস আজি স্বাধীনতা দিৱসত আমিও জনাইছো সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা লগতে পিপি কিট পৰিধান কৰি কৰোনাৰ বিৰুদ্ধে যুঁজি থকা সকলোলৈকে আমাৰ চেনেলৰ ফালৰ পৰা জনাইছো সহস্ৰ প্ৰণাম আৰু সকলো দেশবাসীলৈ আকৌ এবাৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন জনালো নিউজ নেটৱৰ্ক 24 আসাম